হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৱে ভালে আছে। আজি মানে মিহি মিহিখিনি ৰ'দটো ওলাইছে বুজিছে, তো মিহি মিহিকৈ ৰ'দটো ওলাইছে। তাৰপাছত আকৌ আমাৰ আজি গৰখীয়া খানা খাইছে আমাৰ ৰাইজে। এতিয়া মানে গৰখীয়া খানালৈ আহি আছোঁ, মিহি মিহিখিনি আপোনালোকক দেখুৱাম, চাই থাকিব দেই। ফটোটো আজি একদম মিহি মিহি কৰিছে। বলক আমি গৰখীয়া খানাত জেগালৈ কৰি থাকোঁ। টিং টিং, আমি এতিয়া আহি আছোঁ খানালৈ। মানে আমাৰ ইয়াত গৰখীয়া খানাটো মিহি মিহিখিনি আয়োজন হৈ আছে। মানে মাছ কটাই মাছ কাটি আছে, কি বুলি কয়, আৰু হাঁহ মানে বধ হৈ আছে। এতিয়া মানে ডাৱৰীয়া বতৰ, একদম এইবিলাক চাওক পানী, মানে পানী একদম মিহি মিহি হৈ আছে। ৰাস্তাটো একদম বোকা হৈ গৈছে। পামগৈ এতিয়া। আমি এতিয়া আহি খানাতলি পাই গ'লোহি। এইফালে হাঁহ মৰা কাম হৈ আছে। হাঁহ লৈ আছোঁ, সেইটো ৰজত কাই একদম হাঁহ লৈ আছে। এইকেইটা হাঁহ ডেথ হৈ আছে, এইকেইটা মৰিব এতিয়া। আৰু আহি আছে 5-6টামান, দেখুৱাম আপোনালোকক, চাব দেই। টেং টেং, এইটি বিপুলে, এইটি চাওঁ এইফালে। বিপুলি এইটি এইফালে মাছ কাটি আছে, সেইবোৰ পুৰা পিচ পিচ হৈ আছে। এইটি চাহ মাছৰ বাকলি গুচাই আছে। এইপিনে হাঁহ, এফালে মাছ, মানে আজি খানাত ডবল। কি বুলি ক'ব লাগিব? যেনে হাঁহৰ বোলে চোলা বুলি কয় যে, হাঁহৰ চোলা খুলি আছে। এতিয়া আমাৰ সন্তোষ খাই হাঁহৰ চোলা খুলি আছে, চাওক। এদি হাঁহৰ চোলা খুলি আছে। চোলা খুলিবলৈ বৰ টান হৈছে ন? গৰম পানী হ'লে ভাল। কি চোলা পিন্ধিছে, টেৰিকোটৰ নে? টেৰিকোটৰ চোলা পিন্ধি আছে হেনো। পটকৈ পানী নিসিজে বুলি কৈছে, গৰম পানী লাগিব বুলি কৈছে। সেইটো সিজাবলৈ হ'লে মানে এইফালে মানে এতিয়া মাছটো কাটি শেষ হৈ গ'লতো, পেটু চেটুবোৰ আছে, ছাইডত যায় নেকি সুধো। কাইদি ই এতিয়া পেটুখিনি ছাইডত নিব পৰা হ'ব নি? এইখিনি নোৱাৰিবা, এইখিনি এইটো যিহেতু গৰখীয়া ভোজৰ কাৰণেতো এইখিনি পেটু পাৰিবা আৰু খাওঁ বুলিলে। এইখিনি নোৱাৰিবা কিন্তু। কেলেই? এইখিনি ভাল লাগিব, তেল হ'ব। এনেই তিতা হ'ব নহয়, মালত তিতা লগত খাবলৈ বেয়া হ'ব। মালত তিতা চাটনাহে কৰিব লাগে। চাটনা বনাব লাগিব ন? হাঁহৰ পেটুটো চাটনাত যাব। হাঁহৰ পেটুটো সেইটো ছাইডত নিব পৰা হ'ব ন? ছাইডত নিবলৈ পোৱা নহ'ব চাগে, আমাৰ কমিটি মানুহকেইটাক সুধিব লাগিব। নহ'ব বুলি কৈছে, মানে এইটো কমিটি সুধিব লাগিব বুলি কৈছে। কমিটিটো বৰ্তমান নাই বাৰু, কমিটি ক'লেও জানো মাইক বিচাৰি গৈছে নেকি জানো। মুঠতে গাড়ীত এতিয়া মাল আহি আছে, ডিজে মানে এয়া চাওক, ডিজে আহি আছে। ডিজেটো নোলালে বাৰু, মানে এতিয়া আমাৰ শাক কাটি থকা মানুহখিনি ইয়াত আছে। এতিয়া মানে শাক কাটি আছে, আপোনালোকক দেখুৱাম, চাব দেই। এইবিলাক চাওক, শাক কাটি আছে। মানে এইবিলাক কবি বুলি কয়, এইবোৰ আলু বুলি কয়, এইবোৰ অমিতা বুলি কয়, এইবোৰ বিলাহী বুলি কয়। মানুহ চাওক আকৌ কিমান আছে। তাৰমানে বিলাহীতকৈ মানুহ প্ৰায় হ'ব বুলি দেখা লাগিছে। এইবিলাক লাই, এইবিলাক লফা, মানে একদম খানাটো ধামাকা পকিব। আপোনালোকে চাই থাকিব দেই, হয়তো লোক লাগি যাব পাৰে। এইফালে আমাৰ পোনাকাইৰ পৰা লাল ড্ৰেছ পিন্ধি মানে পালেং শাক ছিঙি আছে। এইটো আমাৰ পোনাকাই। এইফালে মাটি আছে, ডিজে আহি আছে। এপিনে গাড়ী লাগি ধৰিলে, আপোনালোকে চাব দেই। মানে গাড়ী ঠেলিব লাগে। এইখন চাওক, গাড়ী লাগি ধৰিলে মানে একদম ধাৰ মানুহে ঠেলিবলগীয়া হৈ গৈছে। গাড়ীটো মানে একদম লাগি থৈছে। জেগাটো অলপ বেয়া হৈ গ'লতো, ৰাতি বৰষুণ দিলে, সেইটো কাৰণে গাড়ীখন ঠেলিবলগীয়া হৈছে আৰু। এতিয়া ডিজেটো নাবানো ন, তাত শুনিব লাগিব চবে। গৰখীয়া খানা খাব আহিছা বাৰু, গৰু চহাই পাইছা নাই? নাই, মই চহাই পোৱা নাই। এবাৰ চহাম। তাৰপিছত গৰুটো আগৰ পৰা খেদে নে পাছৰ পৰা খেদে বাৰু? জানো, এতিয়া মই চহাই নাই পোৱা নাই। এবাৰ চহালে গম পাম। চহালে গম পাবি ন? গম পাই বাৰু, আজিকালি ল'ৰাই গৰু চহাই ক'ত, সেইবোৰ জানো বাৰু। মানে এতিয়া টিপটপ কিনি গাটো ধুই ল'লোঁ। আগতকৈ অকণমান ফ্ৰেছ লাগিছে ন মানুহটো দেখিবলৈ। আগকেইদিন এনেকৈ সিংহটো লিখা লাগিছিলে ন, চুলি ফুলি পৰুৱা। গা ধোৱা নাই অলপ, বতৰটো এইখিনি পুৰা ঠাণ্ডা কৰিছিলে যে। যদি পানী লগা জ্বৰ হয় কোনে ইচ ল'ব, হয় নহয়? আজিকালি মাইকী মানুহবোৰে ভৰি হাতে তেল ঘঁহি দিব নাজানে দেই। সেইটো মানে নিজৰ যত্ন নিজে লৈছোঁ। আজি বতৰটো অকণমান ফৰফৰীয়া কৰিছে বাৰু।
সেইটো কাৰণে মানে গাটো ধুনীয়াকৈ ধুই ল'লোঁ। এতিয়া ইয়াত গৰখীয়া কামা খাবলৈ গৈ থাওঁ দেই। গৰখীয়া আমটো আজি তাৰমানে একদম পৰি খাম, মাছ দিব, হাঁহ দিব দেই। তাৰপিছত কি বুলি কয়, এতিয়া আমাৰ আচনমতীজনীয়ে আকৌ ওলোৱাই নাই নহয়। হেৰি তুমি নোযোৱা নেকি? যাব লাগিব। হে যাবা আকৌ, তুমি গ'লে মোৰ এনেই তাত দম উঠেও, এনেই দম দম লাগে ঠিক আছে। কি বুলি কয়, এতিয়া মই গৈ থাকোঁ আৰু আমাৰ এনেই আকৌ মোবাইলত ওলাবলৈ তাৰমানে কি কয় আৰু নাজানো আৰু দেই। এতিয়া মানে মই লাহে লাহে গৈ থাকোঁ খানাটো দেই। আপোনালোকে ভিডিঅ'টো চাই থাকিব। উচনি আপোনালোকক কৈছিলোঁ যে মাল দুটামান ছাইডত পঠিয়াম বুলি। আমি এতিয়া মালটো ছাইডত আনিলোঁ। তাৰমানে আমাক বিপুল বুলি কয় যে, বিপুল কাই সি মানে ভাজি আছে দেই, মানে ঠিক ঠাক কৰিছে আৰু ভাজিবৰ কাৰণে। লগত আৰু এজন আহি ওলালেহি, এইজন চাওকচোন লাগি আছো। এইটি আমাৰ বিপুলে এইটো মালটো দেখুৱাই দিয়া। এইটি তাৰমানে মাল এইটো হাঁহৰ পেটুখিনি আৰু এতিয়া মানে বৰিয়াখিনি জ্বালা দি ধুনীয়াকৈ বনাব। মানে এইটো শুকান ফ্ৰাই। এইফালে পিঁয়াজ কটা হৈ আছে, এইফালে পাতিব লৈছেহে গেছত মানে এইটো কেৰাহী ৰেডি হৈ গ'ল। জুইটো জ্বলোৱা নাই, জ্বলিব আৰু এইবিলাক মানে একদম মছলা পাতি দি আছে আৰু দুইটিয়ে একদম লাগি আছে। এই দুইটিয়ে চাওকচোন, জলকীয়া টামান দিছে খালি দেই, পেটটো এনে ভমি পুৰে পুৰিব আৰু তেল দদা মাংস দি দিয়া হৈ গ'ল পেটুখিনি। আৰু অলপ আছে ৰেচিপি দিবলৈ, ইমান নহয়, একদম লোকেলকৈ বনাইছোঁ। আদা ৰচুন আৰু জলকীয়া, কেঁচা জলকীয়া, পিঁয়াজ, গোটা মছলা দুটামান দি দিছোঁ আৰু মানে একদম গাঁৱলীয়া পদ্ধতিত হ'ব ন, খাই নিশ্চয় ভাল লাগিব। এতিয়া জুইত বনাবলৈ পাব লাগিছিলে। হা আপোনালোকৰ দেখি পিনে জিভা পানী পৰিছে চাগে ন? পেলাই নাথাকিব দেই, আপোনালোকৰ কওঁতে মোৰে ওলাই গৈছে। মানে মিছা ক'লে কিডাল হ'বনো, ফিনিচিং টাইমত দেখুৱাম বাৰু। মানে মই এতিয়া গৰু নিবলৈ আহিলোঁ। যিহেতু আজি আমাৰ গৰখীয়া কাম আছিলে, ভাবিলোঁ গৰুকেইটা আজি পথাৰৰ পৰা ভালদৰে চপাই মেলি নিং আৰু নিজে যাবলৈ নিদিওঁ। কি বুলি কয়, নিজে গ'লে যা তা বাৰীত সোমাব, সেইটো কাৰণে ভাবিলোঁ পথাৰৰ পৰা নিজে লৈ যাওঁ। যদি আপোনালোকৰ মোৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।